Welcome back to my YouTube channel Ranjan Vlog 07 Assam. আজি ভিডিঅ'টো মানে ধামাকা হ'ব গৈ আছে কিয়নো আমি ৰাস চাবলৈ গৈ আছো মোৰ ভাইটি মই মা আৰু বাইদেউসকল তোমালোক এতিয়া আমি ভিডিঅ'টো ৰেডি কৰি প্ৰথমতে আমি যাব লাগিব আমাৰ আইতা ঘৰৰ পৰা যাম আমি ৰাস চাবলৈ এতিয়া আইতা ঘৰ গৈ আছো আপোনালোকক দেখাম বলক যিমান পাৰো আপোনালোকক ৰাস দেখাবলৈ চেষ্টা কৰিম ব্লগ কেতিয়া ফাইনালি সবে বাছৰ বাহিৰৰ দৃশ্য মানে কি ধুনীয়া সেউজীয়া ধুনীয়াকৈ সেউজীয়া হৈছে আপোনালোকক একেবাৰে নাজানো পাই আছোঁ আমি মামাৰ ঘৰ আহি পালোঁ এতিয়া মই আৰু মামা ৰাজপূজা চাব পাৰি আমাৰ মামাই মোক লৈ যাব এতিয়া যাওঁ বলক আমি দুজনে ৰাজপূজা চাবলৈ মামাৰ গাড়ী লৈ যাব এতিয়া মোক ইমান ধুনীয়াকৈ ভালে আছে এয়া চাওকচোন আপোনালোকে আমি ৰাজপূজা গৈ থাকোঁতে মানে ইমান ধুনীয়াকৈ এখন গাঁও দেখিলোঁ চব আপোনালোকে 39তম মধ্যমপুৰ সৰ্বজনীয় ৰাস মহোৎসৱ 39 বছৰ হৈ গ'ল ইয়াত সোমাই যাওঁ বলক মানে ৰটাৰী খেলাব চাগে এতিয়াতো খোৱা
এয়া গণেশ মূৰ্তি আৰু সৰস্বতী মা আৰু এয়া চাওক মূৰ্তিৰ ওচৰত কি ধুনীয়াকৈ গাৰ্ডেন নিচিনা সজাই দিছে এয়া চাওক ফুল চুল লগাই আৰু ইয়াত এইবিলাকে আহিব বৰভাই আৰু ইয়াতে আৰু সেইপিনে আছে চব্জি চব দোকান আছে ফ্ৰেণ্ডছ পাৰ্ট 1ত ইমানে পাৰ্ট 2ত চাব হ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু পাৰ্ট 2 মই খুব সোনকালে আপোনালোকক ৰাতি দেখাই আছোঁ